তোমালোকে জানানে কোনখন দেশত মোবাইল দলিয়াই দিয়া উৎসৱ অনুষ্ঠিত কৰা হয়? ৰামায়ণ কোনখন দেশৰ ৰাষ্ট্ৰীয় কিতাপ? দুইচলা আৱিষ্কাৰ কোনখন দেশত হৈছিল? বেছিকৈ মেগী খালে কি বেমাৰ হ'ব পাৰে? এনেকুৱা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰবিলাক জানিবৰ বাবে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাবলৈ অনুৰোধ জনালোঁ। আৰু তোমালোক যদি আছামিজ স্মাৰ্ট ষ্টাডি চেনেলত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ভিডিঅ'টোক লাইক কৰি চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিৰ ভিডিঅ'ৰ প্ৰথম আৰু ইম্পৰ্টেণ্ট কুৱেশ্যনটো হৈছে কোনটো ভিটামিনৰ অভাৱত মানুহ ক'লা বৰ্ণৰ হয়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব ভিটামিন ডি। নেক্সট প্ৰশ্নটো হৈছে কোনটো ফল খোৱাৰ লগে লগে শৰীৰত শক্তি বৃদ্ধি পায়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কল। নেক্সট প্ৰশ্নটো সুধিছে কোনখন দেশত ৰঙা ৰঙৰ গাড়ী কিনিব নোৱাৰে? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি চীন। নেক্সট প্ৰশ্নটো সুধিছে কোনখন দেশত এটাও পৰুৱা পোৱা নাযায়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গ্ৰীণলেণ্ডত। নেক্সট প্ৰশ্নটো সুধিছে কম্পিউটাৰ মগজু বুলি কাক কোৱা হয়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি CPU। নেক্সট প্ৰশ্নটো সুধিছে ভাৰতৰ ৰাষ্ট্ৰীয় নদীখনৰ নাম কি? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গংগা নদী। নেক্সট প্ৰশ্নটো সুধিছে হাতীয়ে এবাৰত কিমান লিটাৰ পানী খাব পাৰে? বন্ধু বান্ধৱীসকল দৈনিক এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ পাই থাকিবলৈ আছামিজ স্মাৰ্ট ষ্টাডি চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 14 লিটাৰ। নেক্সট প্ৰশ্নটো সুধিছে কাগজ কোনজোপা গছৰ পৰা তৈয়াৰী কৰা হয়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি বাঁহগছ। নেক্সট প্ৰশ্নটো সুধিছে কোনবিধ ফলক হাঁহি ফল বুলি কোৱা হয়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কল। নেক্সট প্ৰশ্নটো সুধিছে গাখীৰ উৎপাদনৰ ক্ষেত্ৰত ভাৰতবৰ্ষৰ স্থান কিমান? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰথম। নেক্সট প্ৰশ্নটো সুধিছে সোণৰ পাহাৰ কোনখন দেশত আছে? বন্ধু বান্ধৱীসকল দৈনিক এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ পাই থাকিবলৈ আছামিজ স্মাৰ্ট ষ্টাডি চেনেলটোক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কংগো দেশত। নেক্সট প্ৰশ্নটো সুধিছে কোনখন দেশত মোবাইল দলিয়াই দিয়া উৎসৱ অনুষ্ঠিত কৰা হয়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ফিনলেণ্ডত। নেক্সট প্ৰশ্নটো সুধিছে ট্ৰেইনৰ আৱিষ্কাৰ কোনখন দেশত হৈছিল? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ইংলেণ্ডত। নেক্সট প্ৰশ্নটো সুধিছে অসমৰ কোনখন নদীত সোণ পোৱা যায়? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সোৱণশিৰি। নেক্সট প্ৰশ্নটো সুধিছে ৰামায়ণ কোনখন দেশৰ ৰাষ্ট্ৰীয় কিতাপ? তলত দিয়া অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন বি থাইলেণ্ড। বন্ধু বান্ধৱীসকল দৈনিক এনেধৰণৰ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ পাই থাকিবলৈ আছামিজ স্মাৰ্ট ষ্টাডি চেনেলটোক লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নেক্সট প্ৰশ্নটো সুধিছে চিলাৰ আৱিষ্কাৰ কোনখন দেশত হৈছিল?
তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি চীন। নেক্সট প্ৰশ্নটো সুধিছে ভাৰতত ড্ৰাইভিং লাইসেন্স পাবৰ বাবে উপযুক্ত বয়সৰ সময়সীমা কিমান? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন ডি 18 বছৰ। নেক্সট প্ৰশ্নটো সুধিছে বেছিকৈ মেগী খালে কি বেমাৰ হ'ব পাৰে? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি কেঞ্চাৰ। নেক্সট প্ৰশ্নটো সুধিছে জুই চলা আৱিষ্কাৰ কোনখন দেশত হৈছিল? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন বি ইংলেণ্ডত। নেক্সট প্ৰশ্নটো সুধিছে কোনখন দেশত আয়ুৰ্বেদ দ্ৰব্যৰ আৱিষ্কাৰ হৈছিল? তলত দিয়া অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি ভাৰত।